আজি বনাব লৈছোঁ এয়া গাজ আলু বুলি কয় আমাৰ ইফালে। এইটো আচলতে পাহাৰতে হয় বিশেষকৈ, কিন্তু পাহাৰতে যে এইটো বস্তু হয় সেইটো নহয়, ভৈয়ামতো হয় কিছু ঠাইত। বিশেষকৈ পাহাৰৰ ঠাইতে এইটো ৰোৱা দেখা যায়। এইটো আমি গাজ আলু বুলি কওঁ। এনেকুৱা বজাৰতো পাই কিনিলে, কিছুমান ঠাইত আৰু চব ঠাইতে নাপায় চাগে, দেখাও নাপাওঁ। এইটো বইল কৰিও খাব পাৰে আৰু দালিত দিকে খাব পাৰে, মাংসৰ লগত দিও খাব পাৰে। খাই ভাল লাগে, ধুনীয়াকৈ সিজি যায়। আজি আমাৰ ধান কাটা মানুহ আহিছে আৰু আমিও খাম, সেইকাৰণে এইখিনি বইল দিম, কাটি আছোঁ সেইকাৰণে। চাই থাককচোন ভিডিঅ'টো। আৰু ইয়াৰে ওপৰৰ বাকলিখিনি ধুনীয়াকৈ এৰুৱাই ল'ব লাগিব। এনেকৈ কাটি লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ ধুই ল'ম। মানে কাটি থাকোঁতে বহুত লেতেৰা হয়, কাৰণ এইটো পাহাৰত ৰোৱা হয় যিহেতুকে ৰঙা মাটিবিলাক গছ আলুটোত লাগি থাকে, সেইকাৰণে ভালকৈ ধুব লাগে সেইটো। আৰু আলুখিনি বনাম খৰিৰে, গেছত নবনাওঁ, মানে বহুত সময় লাগিব যে, সেইকাৰণে খৰিতে বনাম। খৰি দি থাকিলে হ'ল, আমাৰ ঘৰত খৰিৰ এতিয়ালৈ অভাৱ নাই। খৰিৰে বনাম, সোনকালে হ'ব। আৰু ইয়াত পানী দিছোঁ, মোৰ যিমানখিনি আলু আছে মানে সিমানখিনি পৰিমাণে মই দিছোঁ পানী। কম থাকিলে, আলু যদি কম থাকে মানে কমকৈ পানী দিলে হ'ল, আৰু যদি আলু বেছি হয় তেতিয়াহ'লে পানী অলপ বেছিকৈ দিব লাগিব। আৰু এয়া মই আলুখিনি দি দিলোঁ। আলুখিনি যাতে তলত থাকে আৰু তেনেকৈ পানী দিলে হ'ব, তেতিয়া ধুনীয়াকৈ সিজি যাব। এনেকুৱাকৈ আৰু নিমখ দিম, যিমান পৰিমাণৰ লাগে আৰু সিমান পৰিমাণৰ দিলে হ'ল নিজৰ অনুমানত। ভালে তৰা হাঁহি আছে খুৰাৰ ছোৱালী। আৰু আমাৰ এয়া আলু সিজি ধুনীয়াকৈ ফাট মেলিছে, হৈ গৈছে। ফাট মেলিলে মানে ধুনীয়াকৈ সিজি যায় আৰু নিমখখিনি ভিতৰত সোমাই যায়। আৰু খৰাহিত নুমালে বহুত ভাল হয়, মানে পানীখিনি যিখিনি আলুৰ ভিতৰত পানী আছিল সেইখিনি পৰি যায়, অকল আলুখিনি ধুনীয়াকৈ শুকান হৈ ৰৈ যায়। আৰু খৰাহিত থ'লে ভাল হয়। এয়া চাওক, আলুখিনিও হৈ গ'ল, ধুনীয়াকৈ সিজি গৈছে। ইফালে তৰা খাই চাব দিছোঁ কেনেকুৱা হৈছে। ভালেই হৈছে বোলে। আৰু আমাৰ আইতাজনী আহিছে, আলু খাই চাব দিছোঁ কেনেকুৱা হৈছে। বেছি নাখায়। মাহঁতে ধান কাটি আছিল আৰু চাহ দিব আহিলোঁ এতিয়া। ইফালে ৰঙা চাহ আৰু চিঙৰা আৰু আলু আৰু কলপাতত মায়ে কাটি আছে কলপাত। আৰু আমাৰ ইয়াৰ অসমৰ সংস্কৃতি তামোল পাণ খাওঁ, চাহ খোৱাৰ পিছত আৰু খাওঁৱে তামোল ঘৰত আহিলে। আৰু ইফালে তৰা দুটা আছে আৰু ইফালে ডাঙৰ বিটা আছে মা। আৰু আজি দুপৰীয়াৰ ভাত খাম এয়া ৰঙালাও, আমাৰ ঘৰৰে হয়, বহুত মিঠা হয় লাওটো। আৰু ইয়াতে আছে মাংস, ব্ৰইলাৰ মাংস আৰু নিমখ জলকীয়া, সেয়াই আৰু আজি খানা।